সিজাই লোৱা হয় আৰু মেগী অনুসৰি মেগীটো যিমান হয় সেইটো অনুসৰি মানে পিঁয়াজ আৰু জলকীয়াটো কাটি ইয়াত তেল দিয়া হৈছে। তেলটো গৰম হৈছে, তেলটো গৰম হ'লে ইয়াত দিয়া হ'ব। আচলতে বেছি মছলা দিয়া ভাল নহয়, অলপ অলপ মছলা দিলে লগত আৰু পেকেটটো আৰু নিমখটো অকণমান দিব পাৰে বা চিকেন দিলে অকণমান দি দিব পাৰে, টেষ্টটো উঠে আৰু টেষ্টটোৰ কাৰণে। ইয়াত আলুটো সিজোৱা আছে। অলৰেডি খোৱাৰ কাৰণে তৈয়াৰ হৈ গ'ল, খাব পাৰিম। পানী এখন খাই লৈছোঁ, খাব পাৰিব। লগত অহা যিবিলাক মছলা আৰু চিকেন মছলা বা জিৰাটো দিব নালাগে, দিব ইয়াত কণী এটা ভাঙি দিব পাৰে, মছলাবিলাক দিব পাৰে।